হেল্ল' বন্ধুসকল, মই এইটো ভিডিঅ'ত কথা পাতিম MI মোবাইলত স্ক্ৰীনশ্বট কেনেকৈ লোৱা হয়। তো বলক আমি আৰম্ভ কৰোঁ কেনেকৈ লোৱা হয়। তাৰ আগত মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা টিপছ আপুনি পায়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যাতে পিছৰ ভিডিঅ'টো মই বনাব পাৰোঁ। তো বলক গাইজ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিটো ছেটিং অপশ্যন আছে ইয়াত প্ৰেছ কৰক। কৰাৰ পিছত চাওক এনেকুৱা এখন পেজ ওলাই গ'ল। ইয়াত গৈ পেলাই আপুনি ইয়াত চাওক যিটো এডিশ্যনেল ছেটিং আছে ইয়াত প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগত এনেকুৱা এখন পেজ আহি যাব। অহাৰ লগে লগে আপুনি ইয়াত চাওক বটন এণ্ড গেছ শ্বৰ্টকাটছ যিটো আছে ইয়াত প্ৰেছ কৰক। কৰাৰ লগে লগে এনেকুৱা আহি যাব, এখন পেজ আহি যাব আপোনাৰ মোবাইলত। তাত লিখা আছে টেক এন স্ক্ৰীনশ্বট। ইয়াত এতিয়া প্ৰেছ কৰক। টেক এন স্ক্ৰীনশ্বট এয়া মই কৈ আছোঁ, ইয়াত আপুনি প্ৰেছ কৰক। কৰাৰ লগে লগে এনেকৈ আহি যাব। আৰু ইয়াত চাওক দেখুৱাই আছে তিনিটা আঙুলিৰে কেনেকৈ স্ক্ৰীনশ্বটটো ল'ব লাগে। মধ্য, তৰ্জনী আৰু অনামিকা, এই তিনিটা আঙুলিৰে কেনেকৈ স্ক্ৰীনশ্বটটো ল'ব লাগে। এতিয়া আমি কেইটামান অপশ্যন অন কৰি দিম, তেনেহ'লে আমাৰ স্ক্ৰীনশ্বটৰ অপশ্যনকেইটা আহি যাব। তো সেইকাৰণে চাওক ইয়াত কিছুমান অপশ্যন দিয়া আছে। ফাৰ্ষ্টটো হ'ল শ্লাইড 3 ফিংগাৰ ডাউন, 3 আঙুলিৰে আপুনি স্ক্ৰীনশ্বট ল'ব পাৰিব। তাৰপিছত চাওক তলৰটো যিটো লিখা আছে লং প্ৰেছ দ্য হোম বটন। হোম বটনত অলপ বেছি সময়কৈ প্ৰেছ কৰি ধৰি ৰাখিব, স্ক্ৰীনশ্বট হৈ যাব। এইটো যদি প্ৰেছ কৰে আপুনি, তাৰপিছত লং প্ৰেছ দ্য মেনু বটন। মেনু বটনতো প্ৰেছ কৰি ধৰিলে আপোনাৰ স্ক্ৰীনশ্বট হৈ যাব। লং প্ৰেছ দ্য বেক বটন। বেক বটনতো লং প্ৰেছ কৰি ধৰিলে আপোনাৰ স্ক্ৰীনশ্বট হৈ যাব। পাৱাৰ প্লাছ হোমত ধৰিলে একলগত মাৰিলে হৈ যাব। পাৱাৰ প্লাছ মেনু, পাৱাৰ প্লাছ বেকত দিলে হ'ব। আৰু একদম তলত আছে নন, যদি আপুনি স্ক্ৰীনশ্বট ল'ব নোখোজে তেনে নন মাৰি দিয়ক। তো এনেকৈ আপুনি স্ক্ৰীনশ্বট ল'ব পাৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ এনেকুৱা টিপছ আপুনি সহজে পায়। আৰু যদি কিবা নতুন বস্তু মৌলবীয়া জানিবলৈ আছে তেনেহ'লে কমেণ্ট কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, তেনেহ'লে মই পিছৰ ভিডিঅ'টো বনোৱাত আগ্ৰহ হ'ম। তো থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।